Hey guys, welcome back to my YouTube channel. আৰু মই টুটুমনি আজি আপোনালোকৰ বাবে লৈ আহিছো এটি নতুন ৰেচিপি। ভিডিওটো থাম্বনেইলটো চাই হয়তো জানিব পাৰিছে। হয়, আজি মই ৰঙালাও পাতৰ চাটনি বনাবলৈ লৈছো আৰু অতি সহজ পদ্ধতিত বনাবলৈ লৈছো। তো বলা ভিডিওটো আৰম্ভ কৰো। আৰু ভিডিওটো চাই যদি ভাল পায় তেনেহলে লাইক কৰিব, শেয়াৰ কৰিব আৰু যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো টিপি অল কৰি দিব। আৰু আপোনালোকে এবাৰ বনাই খাই চাব আৰু কেনেকুৱা পালে মোক কমেন্টত জনাবলৈ নাপাহৰিব। তো বলা ভিডিওটো আৰম্ভ কৰো। মই এই ৰেচিপিটো বনাবৰ বাবে 10ৰ পৰা 12টা ৰঙালাওৰ পাত লৈছো আৰু একেবাৰে কোমলীয়া পাত লৈছো আৰু পাতখিনি ভালদৰে ধুই লৈছো। ইয়াৰ পিছত ইয়াত মই লৈছো এমুঠি দাইল। মই মসুৰ দাইলে লৈছো। আপোনালোকে বনোৱাৰ সময়ত ঘৰত যি দাইল থাকে বা আপুনি খাই ভাল পায় হেয়াই ল'ব। দাইলখিনি মই আধা ঘণ্টা আগতে পানীত তিয়াই থৈ দিছিলো। এতিয়া এখন ঘি লৈছো আৰু তাত 2 চামুচ মান তেল দি গৰম হ'বলৈ দিছো। তাৰ পিছত ইয়াত মই তিয়াই থোৱা দাইলখিনি পানীৰ পৰা উঠাই তেলত দি দিছো আৰু এনেদৰে কিছু সময় ভাজি লৈছো। তাৰ পিছত মই ইয়াত দিছো 2 টুকুৰা আদা আৰু 5 পিচ মান নহৰু। এই সকলোখিনি ভালদৰে অলপ সময় ভাজি লৈছো। এতিয়া ইয়াত মই অলপমান ভোট জলকীয়া দিছো। আপোনালোকে কেঁচা জলকীয়া দিলে এটা বা দুটা দি দিব। এই পিছত মই ৰঙালাওৰ পাতখিনি দি লৈছো আৰু সকলোখিনি মিক্স কৰি দিছো আৰু তাৰ পিছত দিছো 1 চামুচ নিমখ। নিমখখিনি আপোনালোকে নিজৰ সোৱাদ অনুসৰি দিব। নিমখ দিয়াৰ বাবে ভাজিখিনিত অলপমান পানী উঠিছে। পানীখিনি নোহোৱা হোৱালৈকে মই ইয়াক ভাজি লৈছো। ভাজিখিনি ৰেডি হৈ গ'ল। এতিয়া গেছৰ ফ্লেমটো অফ কৰি দিলো। এতিয়া এই মিশ্ৰণখিনি এটা মিক্সিত ভৰাই লৈছো। আৰু অলপমান পানী দি লৈছো। পানী মই 5 চামুচ মান হোৱাকৈ দিছো। এতিয়া মিক্সিৰ ঢাকনিখন বন্ধ কৰি ললো আৰু প্ৰায় 5 মিনিট মান সময় ভালদৰে মিহলি হোৱাকৈ পিছি ললো। এনেকৈয়ে ৰঙালাও পাতৰ চাটনিখন ৰেডি হৈ গ'ল। এতিয়া ইয়াক ভাতৰ লগত বা ৰুটিৰ লগত গৰমে গৰমে পৰিবেশন কৰক। আৰু ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ আৰু ৰেচিপিটো চাই কেনেকুৱা পালে মোক কমেন্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।